মুছলিম ছোৱালী কমি আছে নেকি? কমি নাই নহয়। কেৰেলাৰ পাছত এবাৰ অসমক টাৰ্গেট কৰা হৈছে নেকি? এটা বিষয়ক লৈ বৰকৈ চৰ্চা চলি আছে আজিকালি, লাভ জিহাদ। বিষয়টোৰ ওপৰত কেইবাখনো চিনেমাও ওলাইছে। বেছড অন ট্ৰু ষ্টৰিজ বুলি কেইবাখনো আণ্ডাৰৰেটেড মুভিজ ৰিলিজ হৈছে। কেৰেলা ষ্টৰী, কাশ্মীৰ ফাইলছৰ দৰে মুভিজবোৰ চাই বহুত মানুহ ইনস্পায়াৰ্ডো হৈছে। এতিয়া যদি মোক কোনোবাই প্ৰশ্ন কৰে যে কেৰেলাৰ যুৱতীসকলৰ পাছত, ছোৱালীসকলৰ পাছত এবাৰ নেক্সট টাৰ্গেট অসমীয়া জীয়ৰী বুলি, এনেধৰণৰ প্ৰশ্ন যদি মোক কোনোবাই কৰে, মই বেচলেছ বুলি ক'ম। ল'ৰা এটাই ছোৱালীজনী ভাল পাব, প্ৰবঞ্চনাৰে ছোৱালীজনীক প্ৰেমৰ জালত পেলাব, নিজৰ ভুৱা পৰিচয় দিব, এইবোৰ কামটো ছোৱালীও কৰে। ছোৱালীয়ে নকৰে নেকি? ছোৱালীওতো ল'ৰাবোৰক প্ৰেমৰ জালত পেলায়, নোলোটে নেকি? ভুৱা পৰিচয় দিয়ে, ফেচবুকতে দিয়েচোন, নিদিয়ে নেকি? আপুনি যদিও গুগল কৰি চাই, লাভ জিহাদৰ কোনো অফিচিয়েল কনফাৰ্মেশ্যন নাই। একেবাৰে সঁচা কথাটো কৈ দিওঁ নেকি? এইটো হ'ল এটা ইছলামোফবিক কনস্পাইৰেচি থিয়ৰী, যিটো ভাৰত চৰকাৰে পলিটিকেল বেনিফিটছৰ কাৰণে ইউজ কৰি আহিছে। সৰুৰে পৰা ডাঙৰ হৈ গ'ল। আগতে কেতিয়াবা এই শব্দটো শুনিছিলনে? নাই শুনা। এতিয়া ধৰ্মান্তৰকৰণ এই বিষয়টো সম্পূৰ্ণ বেলেগ বস্তু। এইটো আপোনাৰ ইছলামে কি কৰে? খ্ৰীষ্টানেতো তাতকৈ বেছি কৰে। ইছলামে গোটেই ফেমিলিটোকে কনভাৰ্ট কৰি দিয়ে। এতিয়া ছোৱালীজনী বিয়া হ'লে অবভিয়াছলি নিজৰ হাজবেণ্ডৰ টাইটেলটো ল'বই, সেইটো চিম্পুল কথা। আমাৰ দেশত এনেকুৱা বহুত ঘটনা ঘৰৰ চাৰিবেৰৰ মাজত ঘটি থাকে, কিন্তু কথাবিলাক বাহিৰলৈ ওলাবলৈ নিদিয়ে। তাতে দবাই ৰখা হয় কথাবোৰ। কত বোৱাৰীৰ ওপৰত কিমান নিৰ্যাতন চলোৱা হয়, অত্যাচাৰ চলোৱা হয়। এই মাজতে এটা ভিডিঅ' ওলাইছিলে এবাৰ, ছোৱালীজনী তেজপুৰৰ আছিলে নেকি, মই পাহৰিছোঁ। তাই নিজৰ বিয়াৰ দিনাখনে ডান্স কৰিছিল, প্ৰেম ৰতন ধন পায়ৰ গানটোত নাচিছিল। খুব ভিডিঅ'টো প্ৰচলিত হৈছিল। ছোৱালীজনীয়ে ছুইচাইড কৰিলে, পাছতহে আচল কথাবিলাক গম পোৱা গৈছে। এইটোতো মই এটা সৰু এক্সাম্পল দিছোঁ। এনেকুৱাতো কত কিমান ঘটনা ঘটি থাকে, কিন্তু কথাবিলাক দবাই ৰখা হয় কাৰণে মানুহে গম নাপায়। এতিয়া কথাটো হ'ল যে এই ঘটনাবিলাকৰ আঁৰত যদি যুৱকজন মুছলমান হয়, তাক লাভ জিহাদৰ নাম দি দিয়া হয়। মুঠতে এই কনচেপ্টটোৱে হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টে অৰ্গেনাইজ কৰা এটা ফেন'মেনন। আৰু এই হিন্দু যুৱতীক প্ৰেমৰ জালত পেলাই, সেই কনচেপ্টটোৰো কোনো যুক্তিযুক্ততা নাই। এতিয়া মুছলিম ছোৱালীৰ অভাৱ আছে নেকি? মুছলিম ছোৱালীৰ অভাৱ থাকিলেহে হিন্দু যুৱতী বিচাৰি থাকিব। মুছলিম ছোৱালী কমি আছে নেকি? কমি নাই নহয়। মুছলিম ছোৱালী কমি থাকিলেহে হিন্দু ছোৱালী বিচাৰিব। যদি প্ৰেমৰ নামত মিছা পৰিচয় দিয়া হয়, যদি বিশ্বাসক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয়, বিয়াৰ পাছত ছোৱালীজনীৰ ইচ্ছা, পৰিচয় আৰু স্বাধীনতাক যদি কাঢ়ি লোৱা হয়, সেইটোহে লাভ জিহাদ। ই কোনো ধৰ্ম নহয়, ই এক নিজ মানসিকতা আৰু প্ৰবঞ্চনা। ই এনেকুৱা এটা মানসিকতা যি প্ৰেমক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰে, অনুভূতিৰ লগত খেলা কৰে। সঁচা প্ৰেমে কেতিয়াও পৰিচয় লুকুৱাই নাৰাখে, জোৰ জবৰদস্তি নকৰে, কাৰো স্বাধীনতা কাঢ়ি নলয়। ইয়াক আপুনি এতিয়া লাভ জিহাদ বুলিয়ে কওক, ফ্ৰাউড লাভ বুলিয়ে কওক, বিট্ৰেল বুলিয়ে কওক বা প্ৰবঞ্চনা বুলিয়ে কওক।